हेलो फ्रेंड्स আজি মই আপোনালোকলৈ লৈ আহিছো এটা একেবাৰে সহজ ৰেচিপি গুলাব জামুন আৰু তাৰ কাৰণে লৈছো 2 কাপ সুজি এনেকে ফ্ৰাইং পেনখনতে লৈছো শুকানকে একো তেল নাই দিয়া মই আপোনালোকে মন কৰিছে মই একো তেল দিয়া নাই ইখিনি ভালকে এনেদৰে শুকানকে ভাজি থাকিম মিডিয়াম ফ্লেমত দিব গেছটো আৰু ফ্ৰাইং পেনত এনেকে ধুনীয়াকে रोस्ट কৰি থাকিম এই সুজিখিনি একেবাৰে সহজ ৰেচিপি আৰু একেবাৰে ঘৰত থকা বস্তুকেটা দি আপুনি বনাব পাৰিব বাহিৰৰ দোকানৰ নিচিনাকৈ গুলাব জামুন আৰু এয়া চাওক লাহে লাহে হৈ গৈছে ইখিনি অকমান ভাজিব আপোনালোকে যেতিয়ালৈকে বস্তুখিনি ড্ৰাই হৈ না যায় আৰু এতিয়া মই ডাঙৰ চামুচেৰে 3 চামুচ ঘি ইয়াত দি দিছো এটো অপচনেল হয় আপোনালোকে ৰিফাইন্ড অইলও দিব পাৰে কিন্তু ঘি দিলে আসলতে সোৱাদটো আৰু বেছি ভাল হয় তাতে গোন্ধটো খুব ধুনিয়া হয় ঘিউ দিলে হেকাৰণে মই ঘিউ দিছো আৰু এনেকৈ ভাজি আছো এয়া দেখিছেনে খুব ধুনিয়া কৰি ভাজিব ভাজাটোৱে মেইন হয় টেষ্টটো তাতেই ওলাব আৰু ইয়াত দিছো মই 2 কাপ গাখীৰ আৰু যেহেতু শুকাই গৈছে গাখীৰখিনি খুব সোনকালে হুহি লয় গটিকে 2 কাপতকৈ অকমান কেতিয়াবা বেছিও লাগিব পাৰে হেতু আপোনালোকে নিজৰ আন্দাজ মতে দিব আৰু যেহেতু 2 কাপ আমি সুজি লৈছিলো সুজিখিনি লাহে লাহে ফুলি আহিব আপোনালোকে দেখিব আৰু এনেকৈ এক ভাজি থাকিব প্ৰথম অৱস্থাত কিন্তু আপোনালোকে ভাজিব দেই মই অকমান সোনকালে দেখুৱাইছো আপোনালোকক আৰু ইয়াতে দিছো মই হাফ টি স্পুন বেকিং পাউডাৰ আৰু এয়া দেখিছে এয়া দিছো মই পাউডাৰ গাখীৰ মিল্ক পাউডাৰ দিছো 4 ডাঙৰ চামুচেৰে 4 চামুচ এখিনি আকৌ এনেকৈ আপুনি মিলাই থাকিব আৰু লিখিব লাহে লাহে হৈ আহিছে আৰু এনেকৈ হেচি হেচি মিলাব যাতে ধুনিয়া কৰি মিলি যায় আৰু যাতে আমাৰ গুলাব জামুন কেটা বনাবলৈ বেছিকৈ সহজ হয় ইজি হয় এতিয়া চাওক এখিনি প্ৰায় হৈ উঠিছে গটিকে আমি নমাই লম আৰু আনফালে এয়া চাওক সুগাৰ সিৰাপ বনাব লাগিব তাৰ কাৰণে মই 6 কাপ পানী আৰু 4 কাপ চেনি লৈছো আমাৰ ৰেশিওটো তেনেকুৱা হ'ব আৰু ইয়াত বিশেষ একদম গুটা কৰিব নালাগে আপুনি সুগাৰ সিৰাপখিনি এনেকৈ ধুনিয়াকৈ মিলাই থাকিব যাতে ধুনিয়াকৈ মিলি যায় আৰু সুগাৰ সিৰাপখিনি ভাল হলেহে আৰু বেছি কৰি ভাল হ'ব ইয়াতে চাওক মই কেটামান ইলাইচি এনেকৈ ফালি ফালি দি দিছো ইলাইচি দিলে তাৰ গোন্ধটো ধুনিয়া ওলায় আৰু ফ্লেভাৰটো ভাল লাগিব সেই কাৰণে এনেকৈ আপুনি মিডিয়াম ফ্লেমত দি এনেদৰে সুগাৰ সিৰাপখিনি বনাই ল'ব ইয়া চাওক প্ৰায় হৈ উঠিছে অকমান উতললৈকে ৰখিব আৰু ইয়া চাওক ইয়াতে মই কেডালমান কেশৰ দি দিছো কেশৰৰ খলনি আপোনালোকে ইচ্ছা কৰিলে বেলেগও দিব পাৰে কিবা ফ্লেভাৰ কিন্তু মই ভাবো কেশৰ দিলে ভাল লাগে হেকাৰণে অকন কেশৰ দিলো আৰু এফালে আমাৰ এখিনি সুজি হৈ গৈছে আমি এনেদৰে নমাই লম আৰু এতিয়া বহুত গৰম দেখিছেনে ধোঁৱা ওলাই আছে গটিকে অকমান মই পটেটো স্মেচ কৰে যে হেডালি অকমান হেচি লৈছো তাৰ পিছতে মই হাতেৰে এখিনি ভালকে মিলাই লম এয়া চাওক মিশ্ৰণখিনি ভালকে হাতেৰে মিলাই লব অলপ গৰম থাকিব গটিকে সুব পৰা অৱস্থাতে আপোনালোকে কৰিব নহলে বেছি ঠাণ্ডা হৈ গলে এটো বল নহব আমি এতিয়া বল বনাম আৰু হাতত এনেদৰে ঘি লগাই লৈছো মই আৰু এয়া চাওক যেনেকৈ নাৰিকলৰ লাডু বনাই ঠিক তেনেকৈ এয়া এনেকৈ বল বনাব আৰু অকমান হাতৰ তলুৱা কেখন দি এনেকৈ কৰি লব যাতে স্মুথ হয় এয়া দেখিছে মই প্ৰায় কেটা মই বনাই লৈছো এয়া চাওক মোৰ হৈয়ে গৈছে প্ৰায় কেটা মই বল বনাই ললো আৰু শেষৰ বলটো আছে বনাবলে আৰু দুটা হ'ব চাগে এইখিনি দি এয়া চাওক বল কেটা বনাই লৈছো ইফালে আমাৰ সুগাৰ সিৰাপো প্ৰায় হৈ উঠিছে আৰু সুগাৰ সিৰাপো আমি গেছ অফ কৰিবৰ হৈছে আৰু চাওক এনেকৈ বল কৰিছো এয়া আমাৰ বল ৰেডি হৈ গল গুটেখিনি এইখিনি হৈছে আমাৰ মেইন গুলাব জামুনৰ বল আৰু এয়া চাওক এফালে মই আন এটা কেৰাহিত ৰিফাইন তেল গৰম কৰি থৈছিলো এয়া ইয়াতে মই এটা এটা কৰি বল কেটা এনেদৰে দি দিম আৰু গুটেখিনি একেলগতে নকৰো 6-7টা মানকে এবাৰত ভাজিব পাৰে গটিকে একেবাৰে বেছিকে দিলেও দিগদাৰি হ'ব আৰু মই তেলখিনি অলপ গৰম কৰি লৈছো তাৰ পিছত লাহেকে মই অকমান মিডিয়াম ফ্লেমত দি দিছো আৰু এতিয়া ভাজি আছো এয়া চাওক এনেদৰে ভাজি থাকিব যেতিয়ালৈকে গোল্ডেন ব্ৰাউন হৈ না যায় তেতিয়ালৈকে এনেদৰে ভাজি থাকিব এয়া চাওক লাহে লাহে কালাৰটো চেঞ্জ হ'বলৈ ধৰিছে আৰু চেঞ্জ হ'ব এয়া চাওক খুব ধুনিয়া কালাৰ হৈছে এনেকৈ আপোনালোকে এতিয়া নমাই ল'ব পাৰে গৰমে গৰমে নমাই ল'ব এয়া মই নমাই লৈছো আৰু ইফালে সুগাৰ সিৰাপ ৰেডি হৈ গৈছিল তাতে 1 চামুচ মই ঘিউ দি দিছো যাতে ঘিউৰ ফ্লেভাৰটো তাতো আহে আৰু এবাৰ এই গুটেইখিনি গৰমে গৰমে মই সুগাৰ সিৰাপত দি দিম এয়া চাওক দেখিবলৈ বৰ ধুনিয়া লাগিছে নে খাবলৈও বৰ ধুনিয়া হ'ব ঠিক এনেকৈ 4 পৰা 5 ঘণ্টালৈকে সুগাৰ সিৰাপতে ৰাখিব তাৰ পিছতহে খাবলৈ ৰেডি হৈ যাব এয়া চাওক একদম ৰেডি হৈ গৈছে আৰু সুগাৰ সিৰাপত থাকিলে এয়া চাওক লাহে লাহে ফুলি আহিছে আমাৰ 3-4 ঘণ্টা অলৰেডি হৈ গৈছে হেকাৰণে ফুলি আহিছে আপোনালোকৰ যদি এই ৰেচিপিটো ভাল লাগিছে প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বিশেষকৈ সাবস্ক্ৰাইব কৰিব যাতে মোৰ নেক্সট ভিডিঅ'জ বিলাক আপোনালোকে পাই থাকে এয়া চাওক একদম দোকানত
নিচিনা হৈছে আৰু তাতকৈ ভাল হৈছে আচলতে এয়া আপোনালোকে এতিয়া একদম ৰেডি হৈছে পৰিৱেশন কৰিব পাৰে গোলাপ জামুন গৰমে গৰমে ৰেডি হৈ গৈছে গতিকে যেনেকৈ খাই আপোনালোকে খাব পাৰে গেষ্টকো খুৱাওক নিজেও খাওক আৰু প্লিজ ট্ৰাই কৰিব আৰু মোক জনাব কেনেকুৱা পালে আৰু মই আপোনালোকক দেখুৱাম ভিতৰৰ ফালেও কেনেকুৱা হৈছে অকণমান পিস্তা দি দিছোঁ সজাই দিছোঁ এটা মই আপোনালোকক অকণমান ভাঙি দেখুৱাম এয়া চাওক কিমান ছফ্ট হৈছে এয়া দেখিছে কিমান ছফ্ট হৈছে